আজি আমি আৰম্ভ কৰিছোঁ বিদ্যুৎ চুম্বকীয় আবেশ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন। অৰ্থাৎ কি হয়, বিদ্যুৎ চুম্বকীয় আবেশ ক্ৰিয়াত আমি দেখাবলৈ বিচাৰিম কি ধৰণে চুম্বকৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰিব পাৰি। আমি জানো যে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয়, বিদ্যুৎ প্ৰবাহৰ পৰিবাহীডালৰ কাষত যেতিয়া চুম্বকশলা ৰাখে কি হয়, চুম্বকশলা বিক্ষেপণ দেখায়। একেধৰণে চুম্বকশলা বা দণ্ড এটুকুৰা লৈ যদি আমি চলনয়ডৰ এটা কাষত যদি খুব ক্ষিপ্ৰতাৰে অকাপিছা কৰোঁ কি হয়, তাত যি বিদ্যুৎ প্ৰবাহ চালিত হ'ব সেই প্ৰভাৱ পোৱা যায় বিদ্যুৎ চুম্বকীয় আবেশ ক্ৰিয়া। আৰু এই পৰিঘটনাটো 1831 চনত ফেৰাডে সম্পূৰ্ণৰূপে সফল হৈছিল। তেওঁ দেখাইছিলে কি ধৰণে চুম্বকৰ পৰা কুণ্ডলী সহায়ত বিদ্যুৎ উৎপন্ন কৰিব পাৰি। আৰু আমি ঠিক ইয়াত এটা চিত্ৰ দেখাইছোঁ যে চলনয়ডৰ সন্মুখৰ এটা মুখফালে দণ্ড চুম্বক যদি আমি অকাপিছা কৰোঁ, এই গেলভেনোমিটাৰৰ বিক্ষেপণ দেখাব। গেলভেনোমিটাৰৰ কাৰ্য হ'ল যে কি, ই প্ৰবাহৰ যি মান থাকে প্ৰবাহৰ দিশ সূচায়, প্ৰবাহ এইফালে গৈছে নে এইফালে গৈছে দেখাব। আৰু আমি জানো যে যেতিয়া চুম্বক আগবাঢ়ি আহিব কুণ্ডলীৰ ফালে, তাৰ এটা দিশত প্ৰবাহ চালিত হ'ব আৰু অপৰ আকৌ বিপৰীত দিশত চালিত হ'ব। অৰ্থাৎ যেতিয়া প্ৰবাহ এটা দিশত চালিত হ'ব, তাৰ যি প্ৰথম বিন্দুৰ পৰা প্ৰবাহ এটা দিশত চালিত হ'লে ইফালে গ'ল, আৰু যদি এইটো প্ৰবাহ যায় তেতিয়া এইফালে বিক্ষেপণ দেখাব। আৰু আমি যদি ভল্টমিটাৰ এমিটাৰ যদি সেইবোৰ ইউজ কৰোঁ, তেতিয়াও আমি দেখা পাম যে কি ধৰণে চুম্বকৰ যি কুণ্ডলীৰ লগত বিদ্যুৎ চুম্বকীয় আবেশ ক্ৰিয়া সংঘটিত হয়। আমি সেই বিষয়ে অলপ প্ৰেক্টিকেলি কৰি চাওঁ। ইয়াত আমি এটা কুণ্ডলী লৈছোঁ। এই কুণ্ডলীটোত কি হ'ব, আমি ওপৰৰ ফালৰ পৰা চুম্বকৰ যি ক্ষিপ্ৰতা আমি অকাপিছা কৰি দেখাম, আৰু এই কুণ্ডলীটোৰ যি দুডাল তাঁৰ আছে সেই তাঁৰকেইডাল কি কৈছোঁ আমি এটা ভল্টমিটাৰৰ লগত সংযোগ কৰিছোঁ, আৰু তাৰ মান কিমান দেখায় আমি একুৰেট চাবৰ কাৰণে এটা মাল্টিমিটাৰৰ লগত সংযোগ কৰি থৈছোঁ। এই মাল্টিমিটাৰ আৰু ভল্টমিটাৰৰ সহায়ত আমি যি প্ৰবাহৰ মান পাম, আমি তাৰ ভল্টৰ মান আৰু প্ৰবাহৰ মান আমি সকলোখিনি ইয়াতে চাম। প্ৰথমে ভালকৈ মই সংযোগ কৰি লওঁ। আমি দণ্ড চুম্বক হিচাপে আমি চিলিণ্ডাৰকেইটি অলপ শক্তিশালী চুম্বক লৈছোঁ। যদি আমি এই চুম্বকটো কি কৰিম, এতিয়া এই কুণ্ডলীটোৰ ওপৰৰ পৰা অৰ্থাৎ সন্মুখৰ ফালৰ পৰা আমি ইয়াক আমি কি কৰিম, ক্ষিপ্ৰতাৰে অকাপিছা কৰি চাম। আৰু তেতিয়া আমি ভল্টমিটাৰত কি দেখায় আৰু এমিটাৰত কি দেখায় আমি চাব বিচাৰিম। পোনপ্ৰথমে দুয়োটাই মই ভল্টমিটাৰে কৰি লওঁ। দেখা পাইছোঁ যে যেতিয়া আমি দণ্ড চুম্বকটো অকাপিছা কৰিছোঁ, আমি স্পষ্টকৈ দেখা পাইছোঁ যে ভল্টমিটাৰত যেতিয়া আমি চুম্বকটোক আগলৈ নিছোঁ বা ওপৰলৈ উঠাই আনিছোঁ, কাটাডালত যিহেতু বিক্ষেপণ দেখাইছে, আৰু ইয়াত 1.5লৈকে যাবলৈ সক্ষম হৈছে। অৰ্থাৎ এটা বেটেৰীত যিটো 1.5 থাকে সিমানলৈকে ভল্টৰ মান দিব পাৰে। আমি সেই একেটা ঘটনা যদি আমি মাল্টিমিটাৰ যদি চাওঁ, ইয়াতো 300 বা 600 ইমানলৈকে দেখাইছে, কিন্তু এই যি মান আছে এবাৰ প্লাছ এবাৰ মাইনাছ। অৰ্থাৎ দণ্ড চুম্বকটোৰ পৰা আগলৈ নিলে যদি প্লাছ দেখায়, উঠাই নিলে মাইনাছ দেখায়। অৰ্থাৎ প্ৰবাহ কি হৈছে, ইয়াত অকাপিছা হৈ আছে, কুণ্ডলীটোত পৰিত হৈছে। আমি যদি প্ৰবাহৰ মান চাওঁ, মই মাল্টিমিটাৰটো 200 এমত দি দিছোঁ বা 220 এমত। আমি ইয়াত চাওঁ প্ৰবাহৰ মান কিমান ওলায়। ইয়াত এম্পিয়াৰ মান দিয়া আছে। ইয়াতো আমি দেখা পাইছোঁ হায়েষ্ট 90লৈকে প্ৰবাহৰ মান দেখা পোৱা গৈছে। অৰ্থাৎ 1 এম্পিয়াৰ হ'বলৈ খুব মানে আৰু 0.1 মানহে প্ৰয়োজন হৈছেগৈ। এতিয়া আমি চাব লৈছোঁ ট্ৰেন্সফৰ্মাৰ ক্ষেত্ৰত যি আমি ইলেক্ট্ৰিক কাৰেণ্টৰ যি ছাপ্লাই পাওঁ, সেই যি ছাপ্লাই হয় আমাক কি বুলি কোৱা হৈছে যে তাক ভাগ ভাগকৈ যি যোৰা লগাই আমাৰ প্ৰবাহ চালিত হয় উৎসৰ পৰা, সেই গোটেই অংশটো ট্ৰেন্সফৰ্মাৰ। আৰু আমি ইয়াতে ট্ৰেন্সফৰ্মাৰ পাৰ্টবোৰ দেখাব বিচাৰিছোঁ যে প্ৰথমে এটা মুখ্য কুণ্ডলী কোৱা হ'ব, এক কোৱা হ'ব মুখ্য কুণ্ডলী, বি কোৱা হ'ব গৌণ কুণ্ডলী। অৰ্থাৎ মুখ্য কুণ্ডলীত
প্ৰবাহৰ উৎস থাকিব আৰু সেই উৎসৰ বাবে যি বৈদ্যুতিক ক্ৰিয়াৰ বাবে কি হ'ব, যি চুম্বক ক্ষেত্ৰ আছে সেই চুম্বক ক্ষেত্ৰ প্ৰভাৱ বিত পৰিব আৰু বিত পৰাৰ ফলত বি কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হ'ব। এতিয়া কি হৈছে, আমি যদি ইয়াত কি কৰোঁ, ডি চি প্ৰবাহ লিখিব চুম্বক ক্ষেত্ৰ এবাৰে বা একেটা দিশতে দণ্ড চুম্বকত ক্ৰিয়া কৰিব। কিন্তু বিত যি চুম্বকৰ প্ৰভাৱ পৰিব সেয়া হ'বলৈ হ'লে ইয়াত কি হ'ব, প্ৰতিবাৰতে চুম্বক ক্ষেত্ৰ যদি সলনি হৈ থাকে, ইয়াত চুম্বক ক্ষেত্ৰ বাৰে বাৰে সলনি হ'ব, ফলত ইয়াত আবিষ্ট প্ৰবাহৰ ক্ৰিয়া আমাৰ চলি থাকিব। অৰ্থাৎ আবিষ্ট যি ক্ৰিয়া আছে, আবিষ্ট ক্ৰিয়া কিহৰ কাৰণে হয়, যে চুম্বক ক্ষেত্ৰ কুণ্ডলীটোৰ ওচৰত আবিষ্ট কৰিব লাগিব। গতিকে ইয়াতো চুম্বক ক্ষেত্ৰ যদি বাৰে বাৰে সলনি হয়, তাহলে ইয়াত আবিষ্ট প্ৰবাহ ক্ৰিয়া সম্ভৱ। গতিকে আমি এই কুণ্ডলীৰ বিষয়েও অলপ প্ৰেক্টিকেলি কৰি চাওঁ কেনেকুৱা কি দেখে। এবাৰ আমি যি আগত কুণ্ডলী দেখাইছিলোঁ, ইয়াত কি কৈছোঁ, দুটা কুণ্ডলী আছে, তলত কোলা অংশ টেপ মৰাত আছে আৰু এইটো বি। ইয়াত আমি যেতিয়া এই কোলা অংশটোত প্ৰকৃততে কি কৈছোঁ, আমি বৈদ্যুতিক উৎসত সংযোগ কৰিছোঁ যাতে বৈদ্যুতিক প্ৰবাহ চলে, ইয়াত চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। এই চুম্বক ক্ষেত্ৰটো যেতিয়া সৃষ্টি হ'ব উৎসৰ লগত জড়িত আছে, গতিকে আমি কোলা টেপ মৰা যিটো কুণ্ডলী আছে ইয়াক আমি মুখ্য কুণ্ডলী হিচাপে ধৰিব লাগিব, যে আমি চিত্ৰত এ বুলি ধৰিছিলোঁ, আৰু এইটো হ'ব বি অৰ্থাৎ গৌণ কুণ্ডলী। ইয়াত প্ৰবাহৰ ফলত যি চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব, এই চুম্বক ক্ষেত্ৰ এই কুণ্ডলীত প্ৰভাৱ পেলাব, ফলত ইয়াত এটা আবিষ্ট ক্ৰিয়া প্ৰবাহ সৃষ্টি হ'ব। আমি মাল্টিমিটাৰত তাৰ প্ৰবাহৰ মান আমি চাব চেষ্টা কৰিম। আমি যেতিয়া মুখ্য কুণ্ডলী প্ৰবাহ দিম তেতিয়া কি হ'ব, ইয়াতো এই ওপৰত মানে কি হ'ব, চুম্বক ক্ষেত্ৰৰ প্ৰভাৱ ফলত এই ওপৰৰ কুণ্ডলীটো প্ৰবাহৰ ক্ৰিয়া দেখাব। আমি চাওঁ কি ওলায়। আমি দেখা পাইছোঁ যেতিয়া ছুইচ অন কৰি দিছোঁ, খুব কম সময়ৰ কাৰণে ইয়াৰ বৈদ্যুতিক মান 0.6 মিলি এম্পিয়াৰলৈকে আগবাঢ়ি গৈছে, বা আৰু দি থোৱাৰ পিছত কিছু সময়ত 0 হৈ যায়, আৰু অফ কৰি দিয়াৰ পিছতো কিছু সময় মান দেখায়, আৰু এবাৰ প্লাছ আৰু মাইনাছ। ইয়াৰ অৰ্থটো আমি বাৰে বাৰে কৈছোঁ যে চুম্বকীয় ক্ৰিয়াৰ যি দিশ তাৰ যদি পৰিৱৰ্তন হয়, এবাৰ প্লাছ দেখাব, মাইনাছ দেখাব। এইটোৱে হ'ল তেতিয়াহ'লে কি, যে মুখ্য কুণ্ডলীৰ প্ৰভাৱত গৌণ কুণ্ডলীতো এই প্ৰবাহৰ ক্ৰিয়া সম্ভৱ, অৰ্থাৎ বিদ্যুৎ চুম্বকীয় আৱেশ ক্ৰিয়া সম্ভৱ। আমি তাত যি কাৰ্যকলাপ দেখালোঁ, কাৰ্যকলাপ কি হ'ল, তাত আমি ডি চি কাৰেণ্ট ব্যৱহাৰ কৰিছোঁ। ডি চি কাৰেণ্ট ব্যৱহাৰ কৰোঁতে ধৰক চুম্বক ক্ষেত্ৰ স্থায়ীভাৱে ওলাই থাকে বা কোনো পৰিৱৰ্তন নহয় চুম্বক ক্ষেত্ৰ। কিন্তু এ চি আমাৰ যি পৰিৱৰ্তী প্ৰবাহ আমি 220 ভল্ট পাই থাকোঁ, সেই 220 ভল্টটো কি হয়, ভল্টৰ মান যদি একে থাকে, ইয়াৰ প্ৰবাহৰ দিশটো কি হয়, প্ৰতিবাৰতে সলনি হৈ আছে, ফলত চুম্বক ক্ষেত্ৰৰ মান খুব ক্ষিপ্ৰতাৰে সলনি হয়, আৰু বিত চুম্বক ক্ষেত্ৰত প্ৰভাৱ পৰাৰ ফলত ক্ষিপ্ৰতাৰে বাৰে বাৰে সলনি হয়, আৰু ইয়াত প্ৰবাহৰ মানটো আমি পাই থাকিম। গতিকে ট্ৰেন্সফৰ্মাৰবিলাক যিবিলাক আমাৰ ইয়াত গাঁৱৰ ঘৰত বা আমি যিবোৰ ট্ৰেন্সফৰ্মাৰ দেখিছোঁ, তাত কি কৰা হয়, মুখ্য কুণ্ডলীটোৰ পৰা ধৰক আমি দুখন কাৰণত ভাগ কৰিব লাগে সেই প্ৰবাহ মানটো, তাত তেতিয়া কি কৰিব, তাত কুণ্ডলীৰ কাষে কাষে আৰু দুটামান লগাই দিব। ধৰক দুখন গাঁৱলৈ ভাগ কৰিব লাগে বা তিনিখন গাঁৱলৈ ভাগ কৰিব লাগে, ঠিক তেনেকৈ ধৰণৰ এই চুম্বকৰ, যিহেতু চুম্বকৰ ক্ষেত্ৰৰ মান চবফালে থাকিব, গতিকে যেনি তেনি দি দিলে হৈ গ'ল, তেনেকৈ খালি ওচৰত প্ৰভাৱ পৰিব লাগিব। ঠিক তেনেকৈ আৰু এই ট্ৰেন্সফৰ্মাৰৰ সুবিধা কি হ'ল, যে আমি বহুতো ধৰক প্ৰবাহ যাবৰ কাৰণে যি পৰিবাহী লম দৈৰ্ঘ্য বঢ়াৰ লগে লগে কি হয়, ৰোধৰ মান বাঢ়ে। গতিকে ৰোধৰ মান বঢ়াৰ লগে লগে প্ৰবাহৰ মানটো কম হৈ যাব। গতিকে যদি আমি বিভৱ ভেদৰ এই যি ক্ৰিয়া বা বিদ্যুৎ চুম্বকীয় আৱেশত যি আমি আৱেশ দেখালোঁ, ইয়াৰ সহায়ত কি হয়, আমি কিছু দূৰত্ব নিয়াৰ পিছতে আমি ট্ৰেন্সফৰ্মাৰ বঢ়াই বঢ়াই কি কৰিব পাৰোঁ, বিভৱ ভেদৰ মানটো আমি সেইটো আমি কি কৰোঁ, কণ্টিনিউ কৰি থাকিব পাৰোঁ, বা পৰৱৰ্তী প্ৰবাহৰ কাৰণে যি ভল্টৰ মান আমি এইটো মানে বৰ্ড বঢ়াই থাকিব পাৰোঁ, যাতে প্ৰবাহৰ মানটো কমি নাযায়। আৰু সেই প্ৰবাহৰ যি ক্ৰিয়া, ইয়াত আমি ফ্লেমিঙৰ সংহতীয়া নীতিটো চিত্ৰ আগে দেখাইছোঁ। ফ্লেমিঙৰ যি সংহতীয়া নীতি, যদি যি এই আবিষ্ট প্ৰবাহৰ ক্ৰিয়াৰ কথা দেখাইছোঁ আমি, আচলতে কি হ'ল, এই যি চিত্ৰ দেখাইছোঁ এই পদ্ধতিটো আছে, সোঁ হাতৰ তৰ্জনী, মধ্যমা আৰু বুঢ়া আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে, যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ, বুঢ়া আঙুলিয়ে পৰিবাহী গতি দিশ, তেতিয়া মধ্যমা আঙুলিয়ে কি বুজাইছে, আবিষ্ট প্ৰবাহৰ দিশ। অৰ্থাৎ এই চুম্বক ক্ষেত্ৰৰ দিশ যেতিয়া আমি পৰিবাহীৰ ওচৰত অকাবিষ্ট কৰি থাকিম,
তাৰ ঠিক লম্বদৈৰ্ঘ্যত কি হ'ব এই মধ্যমাঙলি কি দেখাব আবিষ্ট প্ৰবাহৰ মান সৃষ্টি হ'ব অৰ্থাৎ ইয়াতো চুম্বক ক্ষেত্ৰৰ বাবে ইয়াত আবিষ্ট ক্ৰিয়া আৰম্ভ হয় গতিকে তাৰ ফলত আমি সংহতীয়া নীতি প্ৰয়োগ কৰি কি কৰিব পাৰিম যে আমি প্ৰবাহ কোন দিশত ওলাব বা কেনেধৰণে ওলাব আমি আবিষ্ট প্ৰবাহ কি হ'ব আমি সেই বিষয়ে জানিব পাৰোঁ এতিয়া আমি আলোচনা কৰিব লৈছোঁ বৈদ্যুতিক জেনেৰেটৰ অৰ্থাৎ বৈদ্যুতিক শক্তি কেনেকৈ আমি উৎপন্ন কৰিম তাৰ ওপৰত আমি আলোচনা কৰিম বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি হৈছে যে বাহ্যিক বা বলক কি কৰা হ'ব বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হ'ব আমি ইয়াতে এটা চিত্ৰ দেখাইছোঁ চিত্ৰটোত যিটো আমাৰ জেনেৰেটৰ উৎপন্ন মানে কাৰেণ্ট বা বৈদ্যুতিক শক্তি উৎপন্ন কৰে তাৰ এটা আমি থুলমূল ধাৰণা দেখাইছোঁ এতিয়া কি হয় যে চুম্বক ক্ষেত্ৰৰ মাজত উত্তৰ আৰু দক্ষিণ মেৰুৰ মাজত কি কৰা হয় যেতিয়া এটা কুণ্ডলী ৰাখি খুব খৰকৈ ঘূৰোৱা হ'ব তেতিয়া কি হয় ইয়াত বৈদ্যুতিক শক্তি উৎপন্ন হ'ব বা বৈদ্যুতিক প্ৰবাহ সৃষ্টি হ'ব ইয়াতে কি হৈছে ফ্লেমিঙৰ যি সংহতীয়া নীতি আমি আগতে দেখাইছোঁ যে ফ্লেমিঙৰ সোঁহাতৰ মতে কি হয় যে যদি এই তৰ্জনী আঙুলে কি হয় চুম্বক ক্ষেত্ৰৰ দিশ বুজায় আৰু যি থাকিব এই এ বি বাহু যিডাল পৰিবাহী সেই পৰিবাহীৰ ওপৰত যি বল প্ৰয়োগ হ'ব পৰিবাহী গতি যদি বুজায় বুঢ়া আঙুলে তেতিয়া কি হ'ব এই যি মধ্যম আঙুলি থাকিব এই মধ্যম আঙুলিয়ে আবিষ্ট প্ৰবাহৰ দিশ বুজায় ধৰি লৈছোঁ আমি এডাল পৰিবাহী এই পৰিবাহীডাল আমি যেতিয়া এই কুণ্ডলী ধৰি লৈছোঁ আমি এ বি অংশ হয় এতিয়া এই চুম্বক ক্ষেত্ৰত যেতিয়া ই সোমাই থাকিব এতিয়া চুম্বক ক্ষেত্ৰত কিহে বুজালে তৰ্জনী আঙুলি আৰু বুঢ়া আঙুলিয়ে কি বুজালে পৰিবাহী গতি অৰ্থাৎ পৰিবাহীডাল ওপৰলৈ ধৰক কুণ্ডলী ধৰিছোঁ মই ঘড়ী কাটা দিশত ঘূৰিব যিডাল ইয়াত আছে ইয়াতে এডাল অক্ষ থাকিব বা এডাল দণ্ড থাকিব দণ্ডৰ ভিতৰত ঘূৰি দিব এতিয়া ধৰিছোঁ মই এই বাহুটো এ বি ধৰিলোঁ এ বিটোৱে পৰিবাহীৰ এতিয়া চুম্বক ক্ষেত্ৰত কি হ'ল তৰ্জনী আঙুলি দেখাইছে আৰু যেতিয়া ঘড়ী কাটাৰ দিশত ঘূৰিব সেইটো কি ওপৰলৈ যাব অৰ্থাৎ এইটো দিশত গতি কৰোঁ তেতিয়া কি হ'ল তেতিয়া আমি যদি এইখিনি চাওঁ কি দেখা পাম পৰিবাহীৰ দিশ যি আবিষ্ট প্ৰবাহ সৃষ্টি হ'ব কি হ'ব এই মধ্যমা আঙুলি দিশত দেখাব অৰ্থাৎ কি যে চুম্বক ক্ষেত্ৰৰ এফালে আছে আৰু যেতিয়া পৰিবাহীটো ওপৰলৈ যাব তেতিয়া প্ৰবাহৰ এফালে গতি কৰিব এতিয়া আমি কি পাম ইয়াত প্ৰবাহ এইধৰণে গতি কৰিব ঠিক যেতিয়া আমি এইটো অংশ আমি তুলনা কৰোঁ যে এডাল দণ্ড বা চিৰি যদি আমি ধৰোঁ যে চুম্বক ক্ষেত্ৰৰ দিশ আছে আৰু যেতিয়া আমি ই তললৈ আহিব তেতিয়া কি প্ৰবাহ দিশ এইফালে বুজাব এইধৰণে তেনে প্ৰবাহ কি হ'ব এইধৰণে হ'ব যেতিয়া ই এটা অৰ্ধপাক মাৰি এ বি ইয়ালৈ যাব চি ডি যেতিয়া ইয়াত পাবহি তেতিয়া কি হ'ব পুনৰ একে পৰিঘটনা সংঘটিত হ'ব অৰ্থাৎ প্ৰতিটো পাকতে কি হৈছে ইয়াৰ প্ৰবাহৰ দিশ এই কুণ্ডলীটোত এবাৰ এদিন গৈছে পিছৰ পাকত আকৌ উল্টা হৈছে অৰ্থাৎ যেতিয়া এই পৰিবাহী সংযোগ য'ত থাকিব R1 অৰ্থাৎ ৰিং 1 আৰু এইফালে অংশ ৰিং 2 প্ৰতিটো অংশত যেতিয়া প্ৰবাহ আমি যদি ইয়াত চাওঁ চিত্ৰটো যে যেতিয়া এই ধৰণে ঘড়ী কাটা দিশ গৈছে প্ৰবাহ এইফালে গতি কৰিছে আৰু যেতিয়া এই অংশটো ইয়াৰ পালেহি তেতিয়া ঠিক প্ৰবাহ যেতিয়া এটা উল্টা দিশ হ'ব তেতিয়া কি প্ৰবাহ এই ধৰণে যাবলৈ আৰম্ভ কৰিবতো এতিয়া এইভাগে যাওঁতে ধৰক এনেধৰণে গ'ল যেতিয়া এই চি ডি বাহুটো ইয়াত পাবহি ঘূৰি আহি প্ৰবাহ যেতিয়া এইফালে যাব প্ৰবাহ যোৱাৰ লগে লগে কি হ'ব প্ৰবাহ এইটো টানিব এতিয়া এইটো পাকত দেখিছে প্ৰবাহ এইফালে গৈছে কিন্তু পিছত কি হ'ব প্ৰবাহ এইফালে আহিব অৰ্থাৎ প্ৰতিটো পাকতে অৰ্ধপাকত প্ৰবাহৰ দিশ সলনি হৈ আছে গতিকে প্ৰতিটো পাকত যদি প্ৰবাহ সলনি হৈ থাকে তেতিয়া ইয়াত কি বুলি কোৱা হ'ব পৰিৱৰ্তী প্ৰবাহ অৰ্থাৎ ইংৰাজী চমুকে এ চি জেনেৰেটৰ এ চি মানে অল্টাৰনেট জেনেৰেটৰ অল্টাৰনেট কাৰেণ্ট অল্টাৰনেট মানে পৰিৱৰ্তী প্ৰবাহ এতিয়া আমাৰ যিবিলাক 220 ভল্ট আমি যিবিলাক কাৰেণ্টৰ প্ৰবাহ পাই আছোঁ 220 বা 440 শুনিছোঁ বা 1000 শুনিছোঁ আচলতে কি হয় সেই যি প্ৰবাহৰ মান আহিছে তাত এটা ফ্ৰিকুৱেঞ্চি অৰ্থাৎ ফ্ৰিকুৱেঞ্চি মানে কি যে প্ৰবাহটো প্ৰতিটো পাকতে সলনি হৈছে গতিকে যিমান স্পীড ঘূৰিব জেনেৰেটৰটো সিমানে প্ৰবাহটো প্ৰতিবাৰ সলনি হৈ থাকিব দিশটো গতিকে সেইটোক আমি ফ্ৰিকুৱেঞ্চি বুলি কোৱা হৈছে এতিয়া আমাৰ ইয়াত ভল্ট কিমান আহিছে 220 ভল্ট আমি পাই আছোঁ গতিকে সেই 20 ভল্টটো এটা ফ্ৰিকুৱেঞ্চিত আহিব আমি সেইখিনি নাযাওঁগৈ আকৌ এইটো পৰ্যায় এতিয়া যেতিয়া আমি
এইটো যদি আমি ৰিংটো আমি যদি অকণমান যদি ষ্টাৰ্টকে ভাবোঁ যে এই ৰিংটো নহয়, আমি এনেকৈ নিদি যে এটা ফলা অংশ দিওঁ, মানে একেলগে থাকিব পৰাটো আহি যেতিয়া আমি যেনেকৈ বৈদ্যুতিক মটৰ দেখাইছোঁ ঠিক এনেকৈ যদি দিয়া থাকে, তেতিয়া কি হ'ব, সেই প্ৰবাহৰ মানটো প্ৰতিটো ক্ষেত্ৰত যেতিয়া সলনি হ'ব, এই ফলা ৰিংকেইটা যেনেকৈ আমি মটৰটো দেখাইছিলোঁ ঠিক তেনেকৈ দেখোন কি হ'ব, প্ৰতিটো পাকতে প্ৰবাহৰ দিশো সলনি হৈ থাকিব। আৰু প্ৰবাহৰ দিশ সলনি হৈ থকাৰ লগে লগে আমি এটা নিৰ্দিষ্ট দিশত প্ৰবাহ পাওঁ, যিটোক আমি DC জেনেৰেটৰ বুলি কোৱা হ'ব, অৰ্থাৎ ডাইৰেক্ট কাৰেণ্ট। গতিকে আমি DC জেনেৰেটৰ এটা সৰু অংশ এটা কাৰ্যকলাপ কৰি দেখাওঁ। ইয়াত আমি এটা মটৰৰ যি ভিতৰৰ অংশ আৰ্মেচাৰ বুলি কোৱা হয়, ভিতৰৰ যি মাজত থাকে তাক কুণ্ডলী, ইয়াত 3টা কুণ্ডলী থকা আমি এটা অংশ লৈছোঁ। সেই অংশটো কি কৰিম, যিটো আমি বনাই লোৱা হয়, ইয়াত কি কৈছোঁ আমি দুডোখৰ চুম্বক লৈ লৈছোঁ। চুম্বক কিডোখৰ আকৌ নিৰ্দিষ্ট দিশত থাকিব লাগিব, উত্তৰ আৰু দক্ষিণ হিচাপে, যাতে আকৰ্ষণ কৰে। ঠিক তেনেকৈ এইটো ধৰণৰ চাই আমি ইয়াত লগাই ল'লোঁ। গতিকে ই কি বুজাব, এখন চুম্বক ক্ষেত্ৰৰ দিশ, অৰ্থাৎ উত্তৰৰ পৰা দক্ষিণলৈ ইয়াত চুম্বক ক্ষেত্ৰ আছে। এতিয়া আমি ইয়াত কি কৰিম, যদি এই কুণ্ডলটো ইয়াত যদি খুব খৰকৈ ঘূৰাওঁ, অৰ্থাৎ এইটো এখন চুম্বক ক্ষেত্ৰ হৈ গ'ল। গতিকে এই চুম্বক ক্ষেত্ৰ কি হ'ব, ইয়াৰ মাজতে আমি খুব খৰকৈ ঘূৰাওঁ, কি হ'ব, এই কুণ্ডলীবোৰ আবিষ্ট প্ৰবাহৰ মান ক্ৰিয়া কৰিব। এতিয়া আবিষ্ট প্ৰবাহৰ মান কৰিবলৈ হ'লে কিন্তু এই ঘূৰোৱা যিটো স্পীডটো হ'ব লাগিব ইয়াত, কিন্তু আমি এটা বিশেষ ব্যৱস্থা আমি ইয়াত ঘূৰোৱা ব্যৱস্থা কৰিম। আৰু ইয়াত যি আছে, এই ইয়াত দেখাইছোঁ মই আৰ্মেচাৰ, ইয়াত কিছুমান ফলা, ইয়াত কিছুমান কি হৈছে, ফলা আঙুঠি আছে। গতিকে 3টা আয়তকাৰ কুণ্ডলী আছে, গতিকে কি হ'ব, ইয়াত 3টা ফলা অংশ আছে। যেতিয়া আমি ঘূৰি থকা অৱস্থাত এই 3টা ফলা অংশত আমি দুডাল ৱাৰৰ সহায়ত সংযোগ কৰিম, কি হ'ব, ইয়াৰ পৰাই কুণ্ডলীত যি প্ৰবাহ সৃষ্টি হ'ব, আবিষ্ট প্ৰবাহ এই ফলা অংশদি চাৰ্কিটলৈ ওলাই যাব। আমি সেই চাৰ্কিট হিচাপে আমি মাল্টিমিটাৰ ব্যৱহাৰ কৰিম। সেই মাল্টিমিটাৰৰ সহায়ত কিমান ভল্ট দিয়ে আমি ইয়াক পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি এটা মটৰত কি কৈছোঁ, যিহেতু আমি ঘূৰাবলৈ বিশেষ ব্যৱস্থা আমি কৰা নাই, কিন্তু আমি ধৰক মটৰৰ সহায়ত ঘূৰাম। আমি এতিয়া মটৰৰ সহায়ত ঘূৰাবলৈ হ'লে পোনপ্ৰথমে ইয়াত আমি সংযোগ কৰি ল'ম। আমি এই কুণ্ডলীটো মটৰৰ সহায়ত এতিয়া আমি ঘূৰাম। তাৰপিছত ঘূৰাৰ লগতে কি কৰিম, আমি মাল্টিমিটাৰৰ যি দণ্ড থাকিব, এই দলে আমি ইয়াত সংযোগ কৰি দিম। কিমান ভল্ট দিয়ে আমি ইয়াত ৰিডিং ওলাই থাকিব, আমি দেখা পাম। প্ৰথমে আমি মটৰটো ষ্টাৰ্ট দিওঁ, প্লাছ মাইনাছ এই ধৰণে সংযোগ কৰি লগাই দিওঁ। আমি দেখাইছোঁ যে ভল্টৰ মান 8 পইণ্ট, কেতিয়াবা হয়তো হাইষ্ট 8.55, 8.4, কি দেখা পাইছোঁ, সৰ্বোচ্চ 9লৈকে ভল্টৰ মান ওলাব পাৰে। আমি যি কাৰ্যকলাপ কৰি দেখালোঁ, তাত আমি মাল্টিমিটাৰত যি ভল্ট পালোঁ, সেই ভল্টৰ মান আমি কিমান পালোঁ, 8ৰ পৰা 9 ভল্টলৈকে দেখা পাইছোঁ। অৰ্থাৎ আমি জানো যে 1.5 ভল্টৰ যিটো বেটেৰী থাকে, তেনেকুৱাতে কেইটা বেটেৰী লাগিব, 6টা বেটেৰী লাগিব। অৰ্থাৎ 6টা বেটেৰী সমান, সৰু সেই যি ঘূৰ্ণন দেখালোঁ, 6টা বেটেৰী সমান প্ৰবাহ মান দিছিল, বিভৱভেদৰ মান দিছিল। অৰ্থাৎ 9 ভল্টলৈকে হাইষ্ট দিব পাৰে। আমি যি দেখালোঁ তাত সেই মটৰটো যি বনোৱা আছে, তাত ফলাঙঠি যিহেতু 3টা আছিলে, গতিকে তাত কি পালোঁ, আমি প্ৰত্যক্ষ প্ৰবাহ পাইছোঁ। আৰু আমি আগতে দেখাইছোঁৱেই, আমাৰ যিবিলাক ঘৰুৱা প্ৰবাহ আহিব, তাত 220 ভল্ট আহিব আৰু পৰিৱৰ্তী প্ৰবাহ। আৰু তাত যি কম্পনাংক থাকে 50 হাৰ্টজ, অৰ্থাৎ 100/1 ছেকেণ্ডত ইয়াত প্ৰবাহৰ দিশ সলনি হৈ আছে। অৰ্থাৎ সিমান ভাগ ঘূৰি আছে, আচলতে ঘূৰি থকাৰ কাৰণে সেই আচলতে ঘূৰি থকা অংশটো হিচাপেহে আচলতে আমি তাত পাওঁগৈ। যিমান ঘূৰিব সিমানে ইয়াৰ কম্পনাংক বৃদ্ধি হৈ গৈ থাকে। গতিকে এইখিনিয়ে হ'ল আমাৰ যি বৈদ্যুতিক জেনেৰেটৰ AC আৰু DC প্ৰবাহ মান দেখালোঁ, কাৰ্যকলাপ দেখালোঁ। গতিকে আমি ইয়াত মটৰৰ সহায়ত দেখাইছোঁ, কিন্তু এই যিটো ঘূৰ্ণন হ'ব,
এইখনটো আচলতে পানী ডাঙৰ ডাঙৰ ডেম বনাই পানী সুত পঠিয়াই ইয়াক ঘূৰাবলৈ চেষ্টা কৰা হয় আচলতে। এইটোৱে হ'ল আমাৰ বৈদ্যুতিক জেনেৰেটৰ আমাৰ কিছু কাৰ্যকলাপ।